আজি চানাক মানে দোকান নগ'লো আজি চানাক মানে আজি গণনা কৰাম মানে গণাম তো গণক আহিছে অলৰেডি বৰ্তমান তো মই এতিয়া ভিডিঅ' বনাইছোঁ তো গণক আহিছে ভিতৰত তো বলক গণকৰ তাত কি কি কৰি আছে তো আপোনালোক দেখুৱাওঁ তো গণক আহিছে তো আমাৰ গাঁৱত 2 এজন মাতিছোঁ অন্নপ্ৰশনটো দেৰি আছে না তো এনে গণাব লাগে নিয়মত দাম চাম ৰাখিব নামটো আগতে ৰাখি দিছোঁ কৈ কেনে তো গৈ আছোঁ তো দেখুৱাই আছোঁ তো চাওঁ বলক গণকজন কি কৰি আছে চাওক গণকজনে বহি কেনে ৰেডি কৰি আছে বস্তুবিলাক আৰু ইয়াত যিবিলাক ঠগি বা মানে পূজাৰ বস্তুখিনি সামগ্ৰীখিনি সেইখিনি পূৰা যোগাৰ কৰি আছে কেনেকৈ ক'ত পাতিব লাগে পূৰা দেখুৱাই দি আছে তো আমাৰ জেঠীহঁতে পূৰা লাগি গৈছে আৰু কামত তো গণকে মোটামুটি ৰেডি আৰু সেইখিনি ঠগিখিনি পতা হ'লে ৰেডি আৰু আমিও ৰেডি চাওক চানাক লৈ কেনে পূৰা আহি বহি গ'লোঁ ইয়াতে তো আমি আৰু সেয়াই আৰু বহি গ'লোঁ তো গণকে কিবা কিবি লিখি আছে চিলেটত কিবা কিবি উলিয়াই আছে তো নাজানো কি উলিয়াই তো আমি ইমানখিনি নাজানো তো বহি আছে আমাৰ মহাৰাণী তো ইফালে মানুহখিনি আছে আৰু মই ইয়াতে আছোঁ তো এনেকৈ বহি চাই আছোঁ কি কৰি আছে কি নকৰে কি কি কয় কি কি ভাল কি কি বেয়াখিনি ক'ব শুনিম আৰু মাকৰ ক'লা পৰা মই এতিয়া চানাক লওঁ চানাক লৈ কেনে মানে মোৰ লগত ৰাখোঁ অলপমান টাইম মানে মাকৰ হাত বিষাই গৈছে গাখীৰটো তো মই অলপমান টাইম ৰাখোঁ তো এনেকৈ মিলামিলিকৈ ৰাখিব লাগিব আৰু তো সেয়াই আৰু তো গণকে কিবা কিবি কৈ আছে সেয়া ভালকৈ শুনি লওঁ আমিও তো ভৱিষ্যত তাৰ কাৰণে ভাল হ'ব তো আমি সেইখিনি মানি চলিলে আৰু বহুত কিবা কিবি কৈ গ'ল তো শুনিলোঁ বহুতখিনি আৰু ভালকৈ বুজাই ক'লে কথাখিনি তো আমিও মোটামুটি বুজি পালোঁ আৰু সেইখিনি নিয়ম আমি মানি চলিব লাগিব তো আৰু যিখিনি ক'ব সেইখিনিও মানি চলিব লাগিব কলত এনেকৈ হয় এনেকৈ হয় এনেকৈ হয় এনেকৈ হয় এনেকৈ হাই ডিটেইলছ দিব লাগিব তাৰমানে অনুসন্ধিত মন মানে সি গোটেই বস্তুটো জান পাইছে কেনেকৈ হৈছে ক'লেও নহ'ব তাত চিধে চিধে পেঞ্চিল ক'লেও নহ'ব কিন্তু হৈ ক'ব লাগিব মই যদি নাজানো তহঁতে তাক নাজানো বুলি নকবি ক'ব পৰা আনি শিকবি ধনস্থান ভাল ছাত্ৰীৰ নিচিনাই বন্ধু বিষয়ে বিদ্বেষ নাজানা ৰিপু সদায় এটা চুলি সংগ্ৰহ হ'ব খং সদায় এটা চুলি যাব আমাৰ খং হ'ব 1 2 3 4 5 6 7 তাক একমাত্ৰ ঘৈণীয়েকে দমন কৰি দেখাব ঘৈণীয়েক আচ্ছা আয়ুষ্মান ভৱ সৰ্ব মংগল প্ৰবাল বেজবা চন্দন ভট্টাই বিনবা মঙ্গলবাৰ শনিবাৰ বৃহস্পতিবাৰ নিৰামিষ খাবা আৰু আমাৰ এই গোপালপুৰৰ এটা ইঞ্জিনিয়াৰ না অৱস্থাৰ না ডাক্তৰে হ'ব লাগিব কিন্তু ৰাক্তা কমাই দিব লাগিব মচুৰ দালি বেছিকৈ নাখাবি মাছ মাংস নাখাবি আয়ুষ্মান হ'ব প্ৰবাল বেজুৰা আয়ুষ্মান গণকে আশীৰ্বাদ দিলে আৰু এতিয়া আমি আশীৰ্বাদ দিওঁ আমি মানে চবেইখিনি আমাৰ ঘৰৰ মানুহ পৰিয়াল গোটেইখিনি আশীৰ্বাদ দিওঁ আৰু যাতে ভালে ভালে থাকে আৰু ভালে ভালে ডাঙৰ হয় সেয়ে আশা তো সেয়ে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালে ভালে থাকে বেমাৰ আজাৰ নহয় তাৰে কামনা কৰোঁ আপোনালোকে তো মই সেয়ে আৰু তাকে আশীৰ্বাদ কৰিছোঁ আৰু ভালে ভালে থাকক ভালে ভালে ডাঙৰ হওক আৰু সেয়ে আৰু ভাল হওক ভৱিষ্যত আমাৰ নিচিনা এনেকুৱা ফুং ফাংকৈ নাযাওক তো সেয়ে অনুৰোধ কৰিছোঁ ভগৱানৰ ওচৰত যাতে ভালে ভালে চবখিনি হওক তো এয়া মই দিলোঁ আৰু দেউতাহঁতে আছে চচুৰ আছে তাহাঁতে চবেই দিয়ক শহুৰ দেউতা আছে মানে চবখিনিয়ে মানে আমাৰ মাইকেও দি আছে চবেই দিয়ক আশীৰ্বাদ দিয়ক আৰু ভাল লাগিব আৰু আপোনালোকেও আশীৰ্বাদ দিয়ক যাতে ভাল হয় ভৱিষ্যতটো ভালে থাকে আৰু মানে ভৱিষ্যত ডাঙৰ মানুহ হ'ব পাৰে আৰু আমাৰ নিচিনা সেয়া সৰু মানুহ হৈ কেনে জীয়াই থাকি লাভ নহ'ব কাৰণ কিয় গম পাইছোঁ নে নিজে গম পাইছোঁ সৰু মানুহ হৈ কেনে কিমান কি কষ্ট মানে ভোগ কৰিব লাগে কিমান কি সমস্যাৰ সন্মুখীন হ'ব লগা হয় তো সেইখিনি ফিল মই পাইছোঁ আৰু চানা এতিয়া শুই আছে তো সেয়া আৰু আপোনালোকে আশীৰ্বাদ কৰিব মৰম কৰিব তো আশা কৰিলোঁ আপোনালোকে মৰম চৰম কৰিব এইটো ভিডিঅ'ত তো আৰু ক'ৰবাত গ'লে ভিডিঅ' বনাম বুলি ভাবি আছোঁ কিন্তু যোৱাত টাইমেই নহয় এতিয়া কি কৰিম আৰু মানে ক'ৰবাত যাব খুজিলেও এতিয়া টাইম নহয় আৰু গণকে যিমানখিনি ক'লে তো কিছুমান ভাল ক'লে আৰু কিছুমান বেয়াও আছে তাৰ গুণ কিছুমান গুণ ভাল আছে কিছুমান গুণ বেয়া আছে ভালখিনিতো ভালেই কথা বাৰু আৰু বেয়াখিনি আমি মানি চলিব লাগিব নিয়ম নীতিখিনি মানিব লাগিব যিমানখিনি নিয়ম নীতি দিছে সেইখিনি মানিব লাগিব হয়তো বহুতে বিশ্বাস নকৰিব পাৰে এইবিলাক নিয়ম নীতি গণক চনকৰ কথাবিলাক বিশ্বাস নকৰিব পাৰে কিন্তু বিশ্বাস কৰাটো ভাল তো চবৰ কাৰণে ভাল যদি বিশ্বাস কৰে গণনা কৰে যিসকলে বিশ্বাস কৰাটো ভাল কথা যিসকলে বিশ্বাস নকৰে তেওঁলোকক কৈছোঁ তেওঁলোকে বিশ্বাস কৰিব লাগে কথাখিনি কাৰণ কিয় মোৰ যিখিনি আছিলে মোৰ বেয়া গুণখিনি মই নিজে প্ৰমাণিত হৈছোঁ তো সেয়াই আৰু চবৰ লগত মিলিব পাৰে নিমিলিব পাৰে সেইটো মই নাজানো কিন্তু মোৰ লগত মিলিছে সেইটো কাৰণে মই বিশ্বাস কৰোঁ তো সেইটো কাৰণে মোৰ ল'ৰাটোৰ ক্ষেত্ৰতো মই বিশ্বাস কৰিলোঁ আৰু গণকে মাতি এনেকুৱা মানুহখিনিক আশীৰ্বাদ দিব কৈ আছে তো আশীৰ্বাদ দি আছে আৰু আমাৰ ঘৰৰ মানুহখিনিও মানে আশীৰ্বাদ দি আছে
তো যিসকল আহিছে আমাৰ গাঁৱৰ ওচৰ পাজৰ তাহাঁতেও দি আছে আশীৰ্বাদ। তো তাকে চবেই ভালে আশীৰ্বাদ দি আছে বুলি ভাবোঁ, কিন্তু আৰু মানে দিয়ক যাতে আপোনালোকৰ পৰা পাওঁ ভাল আশীৰ্বাদ, সেইটোৱে কামনা কৰোঁ। যাতে চবখিনি ভালে ভালে হৈ যায়, ডাঙৰ দীঘল ভালে ভালে, কোনো বেমাৰ আজাৰ নহয়, সেইটোৱে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু মানে ভালে ভালে থাকে, ভালে ভালে ডাঙৰ হয়, কোনো বিপদ বিঘিনি নহয়। তো আৰু মামীয়েকৰ ৰিষ্ট পাইছে বোলে, মামাহঁতৰ ৰিষ্ট পাইছে। তো মাহীয়েকহঁতে ইয়াৰ আজিৰ পৰা 6 মাহ দেখিব নাপায়। তো মোৰ ল'ৰাটোক দেখিব নাপায় মাহীয়েকহঁতে। তো মাহীয়েকহঁতৰ কান্দন মন চন বেয়া লাগি গৈছে পূৰা। বেয়া লাগিবই দেচোন দে, মানে সেয়াই আৰু এটাই হৈ গ'ল, হৈ কেনে বলৰ গুচি গ'ল। আৰু বলৰ যোৱাৰ পিছতে মানে চাওক না বাহিৰত পূৰা বৰষুণ দি আছে, ধামাকা, মানে পূৰা ধামাকা বৰষুণ দিছে। এইটো হৈ গ'ল প্ৰবাল, নামটো আগতে ৰাখিছোঁ, প্ৰবাল বুলি নাম ৰাখিলোঁ। বহুত নিয়ম নীতি আছে, এইবিলাক মানিব লাগিব বুলি কৈছে। আৰু সেই আৰু যিটো মানে দেখুৱাই আছোঁ অলপমান আৰু মানে বস্তুটো হৈয়ে গ'ল। তো গমেই পাইছোঁ বহুত ভালে। আৰু কেনেকুৱাকৈ ভিডিঅ'টো বনাব আপোনালোকে চাওক না বাহিৰত, বাবা। আৰু আশা কৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে ল'ৰাটো ভালে ভালে থাকে আৰু ভালে ভালে ডাঙৰ দীঘল হয় আৰু কোনো অসুবিধা নহয়। প্ৰাৰ্থনা কৰিলোঁ তাতে আপোনালোকে মোৰ আগত হয়তো শুনা নাই পোৱা কাৰণে যি বৰষুণ দি আছে, আমাৰ বৰষুণ দিছে, আমিও পূৰা চিঞৰি কৰি তুমি খালি যাওঁ এইবিলাক উঠি দিব চিঞৰি চিঞৰি। তো ভিডিঅ'টো আজি ইমানখিনি আছিল। ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব নিশ্চয় আপোনালোকে। আৰু যিসকল নতুনকৈ মোৰ চেনেল তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণে অনুৰোধ কৰিছিলোঁ। তো সেয়াই আৰু লগ পাই আছোঁ এনেকুৱা ভিডিঅ'ত আৰু আজিলৈ